খাবলৈ ধুনীয়া লাগিছে, ধুনীয়া সোৱাদ হৈছে খাবলৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে জাতিলাও সৈতে বৰালি মাছ। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব পাৰে, বনাই চাব পাৰে কেনেকুৱা হয়। মই ফাৰ্ষ্ট টাইম বনাইছোঁ, আগত কেতিয়াও বনোৱা নাই বা খোৱাও নাই। আপোনালোকৰ ঘৰতো এবাৰ এনেকৈ ট্ৰাই কৰিব পাৰে। কোনো মছলা দিয়া নাই বা কোনো পেকেট মছলা ইউজ কৰা নাই, অকল আদা নহৰু দি কেনে এইটো বনাইছোঁ। যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে আপোনালোকে এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব, আৰু মোৰ ফেচবুক পেজত গৈ কেনে আপোনালোকে এবাৰ মোক ফ'ল' কৰি দিব। জাতিলাওখিনি 3 পিচ কৰি কাটি লৈছোঁ আৰু হালধি আৰু নিমখ অকণমান সানি লওঁ মাছখিনিত, তেতিয়া ফ্ৰাই কৰিব ভাল হ'ব। এতিয়া ভালদৰে এনেকৈ সানি লৈছোঁ। পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াত তেজপাত লৈছোঁ এখিলা, আৰু জাতিলাওখিনি সৰু সৰুকৈ কাটি ল'ম, আৰু এইটো জিৰা আৰু আদা আছে। গাখীৰখিনি গৰম কৰি লৈছোঁ আৰু এইফালে কুকাৰত ভাত বহাই দিছোঁ। এয়া সৰু সৰুকৈ জাতিলাওখিনি কাটি লৈছোঁ। এটা বিলাহী অকণমান কাটি লৈছোঁ, এটা বিলাহীৰ এফাল কাটি লৈছোঁ। মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি ঢাকনি মাৰি দিওঁ, ঢাকনি মাৰিলে হেনো গেছটো বাচি যায়, সেইটো কাৰণে মই মাছ ফ্ৰাই কৰিলে ঢাকনি মাৰোঁ। মাছ ফ্ৰাই কৰা তেলখিনিতে মই পিঁয়াজ বহাই দিলোঁ আৰু তেজপাত খিলা দি দিলোঁ, অকণমান গোটা জিৰা দিলোঁ, আদা নহৰু পেষ্টখিনি দি দিলোঁ। দিয়াৰ পিছত এইখিনি অকণমান ভাজি থাকিম, পিঁয়াজখিনি অকণমান ভাজা নলগালৈ। তাৰপিছত ভাজি উঠি বিলাহীখিনি দি দিলোঁ। মই বিলাহীখিনি অকণমান লৰাই থাকিলোঁ, ভালকৈ ভজা হ'বলৈ দিম। তাৰপিছত জাতিলাওখিনি দি দিলোঁ। গোটেইখিনি দিয়াৰ পিছত ভালকৈ লৰাই দিলোঁ আৰু নিমখ দি কেনে অলপ লৰাই দি ঢাকনিখন লগাই দিলোঁ, যেতিয়ালৈকে নিসিজে। এইখিনি ফ্ৰাই কৰা মাছখিনি মই ইয়াতে দি দিলোঁ। এইখিনি দিয়াৰ পিছত অকণমান লৰাই 1 কাপ গৰম পানী দি দিলোঁ, উতলা গৰম পানী। গৰম পানীখিনি দিয়াৰ পিছত আকৌ অকণমান লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত 5 মিনিটমান উতলিব দিলোঁ, ঢাকনিখন লগাই দিলোঁ। গৰম গৰম খাবলৈ ধুনীয়া লাগিছে।